নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদুৰাই স্বাগতম জনাইছো। আজি আমি চাম দুটা অবজেক্ট থকা বাক্যবোৰ আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰো বা দুটা অবজেক্ট থকাৰ কোনবোৰ বাক্য আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব নোৱাৰো, যদি পাৰো কোনটো অবজেক্ট লৈ তাক এক্টিভৰ পৰা পেসিভ ভয়েস কৰিব পাৰো। এক্টিভৰ পৰা পেসিভ কৰা ৰুলখিনি মই ইয়াৰ আগৰ ভিডিও কেটাত কৈছো, যদি সেই ভিডিও কেটা চোৱা নাই ভিডিও কেটাৰ লিংক ওপৰৰ আই বুটামৰ তলত ডেসক্ৰিপচন বক্সত পাব, আপোনালোকে চাই ল'ব পাৰে। ইয়াত ষ্টাৰ মাৰ্ক দি লিখি থোৱা দেখিছে যে দুটা অবজেক্ট থকা বাক্য, দুটা অবজেক্ট থকা বাক্যবোৰ আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰো। সো উইথ এক্সাম্পল এটা বুজিম। হি টট দেম ইংলিশ, হি টট দেম ইংলিশ। হি শিকায়, কি শিকায়? ইংলিশ শিকায়। আমি কি বা কাক বুলি প্ৰশ্ন কৰিলে যিকেইটা উত্তৰ পাম সেইকেইটা হ'ল অবজেক্ট। সো কি পায়? কি শিকায়? ইংলিশ শিকায়। সো ফাৰ্স্ট অবজেক্ট পালো আমি ইংলিশ। তাৰপিছত চাম কাক শিকায়? সিহঁতক শিকায়, দেম। সো এইটো এটা অবজেক্ট, তাৰপিছত এইটো হ'ল ভাৰ্ব, এইটো হ'ল সাবজেক্ট। সো এতিয়া আমি এই বাক্যটো এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁতে আমি এই দুটা অবজেক্টৰ যিকোনো এটা অবজেক্ট লৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিলেই হ'ব। সো আমি কেনে ধৰণে কৰিম? প্ৰথমতে ধৰক আমি ইংলিশটো সাবজেক্ট হিচাপে আনিলো। ইংলিশটো সাবজেক্ট হিচাপে আনিলে আমি লিখিম যে ইংলিশ, তাৰপিছত পাষ্ট টেন্স টট। সো ইংলিশ ওয়াজ, তাৰপিছত লিখিম ইংলিশ ওয়াজ টট, ইংলিশ ওয়াজ টট। তাৰপিছত চাওক ইংলিশ ওয়াজ টট দেম, তাৰপিছত আমি লিখিম দেম। ইংলিশ ওয়াজ টট দেম বাই কি আছে? হি আছে। সো আমি লিখিম হিম। ইংলিশ ওয়াজ টট দেম বাই হিম। এতিয়া আমি যিটো সেকেন্ড অবজেক্ট আছে দেম আছে, দেমটো লৈ কৰিব পাৰোঁ। দেমটো আমি যেতিয়া সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া হ'ব দে। তাৰপিছত পাষ্ট টেন্স হোৱাৰ কাৰণে আমি দেৰ লগত ইউজ কৰিম ওৱেৰ, দে ওৱেৰ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম টট, দে ওৱেৰ টট। তাৰপিছত ইংলিশ, দে ওৱেৰ টট ইংলিশ বাই কোন? বাই কোন আছিলে? বাই হিম। দে ওৱেৰ টট ইংলিশ বাই হিম। আমি এনেধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰোঁ। 2 নম্বৰ সেন্টেন্সটো চাওক। 2 নম্বৰ সেন্টেন্সটো কৈছে যে she will give me a book on tomorrow, she will give me a book on tomorrow। ইয়াত কি দিব? এ বুক। এ বুকটো আমি অবজেক্ট পালো। কাক দিব? মোক দিব। কেতিয়া দিব? টুমৰো দিব। এইটো এটা ফিউচাৰ টেন্সৰ বাক্য। সো আমি যিকোনো এটা অবজেক্ট লৈ এক্টিভৰ পৰা পেসিভ ভয়েস কৰিব পাৰোঁ। মিটো আমি সাবজেক্টৰ স্থানলৈ আনিলে লিখিম আই। তাৰপিছত আই লগত কি হ'ব? উইল। বৰ্তমান সময়ত আমি আই বা ইউ যিকোনো লগতে উইলে লিখিব পাৰোঁ। সো চাওক আই উইল। সো ফিউচাৰ টেন্স হোৱাৰ বাবে আমি কি ইউজ কৰিম? আই উইল বি, আই উইল বি। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গিভেন, আই উইল বি গিভেন। চাওক তাৰপিছত কি আছে? এ বুক, আই উইল বি গিভেন এ বুক। কোনে দিব? বাই চি বি, হাৰ। সো বাই হাৰ, আই উইল বি গিভেন এ বুক বাই হাৰ অন টুমৰো। এনেধৰণে আমি পেসিভ কৰোঁ। তাৰপিছত আমি এ বুকটো যেতিয়া সাবজেক্ট হিচাপে ল'ম তেতিয়া এ বুক লিখিম, এ বুক। বাকী নিয়ম একে থাকিব। এ বুক উইল বি গিভেন মি, উইল বি গিভেন মি বাই হাৰ অন টুমৰো। আমি এনেধৰণে এক্টিভৰ পৰা পেসিভ কৰোঁ। সো এতিয়া আমি চাওঁ থাৰ্ড সেন্টেন্সটো। থাৰ্ড সেন্টেন্সটো হ'ল হি ইজ গিভিং হাৰ সাম বুক। হি ইজ গিভিং, হি দি আছে, কি দি আছে? হাৰ। কি দি আছে? সাম বুক। সো আমি কি দিছে বুলি ক'লে অবজেক্ট কি পাম? সাম বুক। অবজেক্ট কাক দিছে? তাইক দিছে। তাৰপিছত ইজ গিভিং প্ৰেজেন্ট কণ্টিনিউয়াছ। সো এই বাক্যটো আমি যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিম আমি যিকোনো এটা সাবজেক্ট ল'লে হ'ল। হাৰটো যেতিয়া আমি সাবজেক্ট হিচাপে আনিম তেতিয়া হ'বগৈ চি। তাৰপিছত চি লগত ইউজ হ'ব বি ভাৰ্ব কণ্টিনিউয়াছ টেন্স হোৱাৰ কাৰণে ইজ। চি ইজ। তাৰপিছত কণ্টিনিউয়াছ হ'লে আমি কি ইউজ কৰোঁ? বিং, চি ইজ বিং। তাৰপিছত চাওক গিভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গিভেন, চি ইজ বিং গিভেন কি দিছে? সাম বুক, সাম। চি ইজ বিং গিভেন সাম বুক বাই কোন? হিম। হিটো আমি হিম কৰি আনিম, বাই হিম। যদি আমি সাম বুকটো সাবজেক্ট কৰোঁ তেতিয়া আমি ক'ম যে সাম বুক। চাওক এইটো মই বুক লিখিলোঁ, বুকছ হ'ব, সাম বুকছ। সো সাম বুকছটো হ'ব আপোনাৰ প্লুৰেল ফৰ্ম। প্লুৰেল ফৰ্মৰ লগত আমি ইউজ কৰিম আৰ। সাম বুকছ আৰ, তাৰপিছত ইউজ কৰিম বিং। বাকী নিয়ম একেই থাকিব। সাম বুকছ আৰ বিং গিভেন মি বাই হাৰ। Some books are being given me by
her আমি এনে ধৰণে দুটা অবজেক্ট থকা বাক্যবোৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোঁ যে নেক্সট পইণ্টটো হ'ল দুয়োটা অবজেক্টেৰে ভয়েস চেঞ্জ নহয় এনে কিছুমান বাক্য পাওঁ যিবোৰত দুটা অবজেক্ট থাকে কিন্তু দুটা অবজেক্টেৰে আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো সো তেনেবোৰ অবজেক্টক কোৱা হয় ফ্ৰেক্টিটিভ অবজেক্ট সো ফ্ৰেক্টিটিভ অবজেক্ট কোনবোৰ যেনে প্ৰেসিডেন্ট চেয়াৰম্যান ইন্সপেক্টৰ এনে ধৰণে আমি যিখিনি মানে ওয়ার্ড ইউজ কৰো এজ এ অবজেক্ট হিচাপে বা আমি কওঁ যে ক্যাপ্টেইনো আপোনাৰ ফ্ৰেক্টিটিভ অবজেক্টত পৰিব সো এনে ধৰণৰ অবজেক্টখিনি আমি সাবজেক্ট হিচাপে লৈ কেতিয়াও ভয়েস চেঞ্জ কৰিব নোৱাৰো সো তাৰ এক্সাম্পল হিচাপে ফাৰ্স্ট এক্সাম্পলটো কৈছো যে গভট এপইন্টেড হিম প্ৰিন্সিপাল ইন আৱাৰ কলেজ গভট এপইন্টেড হিম গভৰ্নমেণ্টে কি কৰিছিলে তেখেতক এপইন্টমেন্ট কৰিছিলে প্ৰিন্সিপাল ইন আৱাৰ কলেজ প্ৰিন্সিপাল হিচাপে আমাৰ কলেজত সো কাক এপইন্ট কৰিছিলে তেখেতক সো কি এপইন্ট কৰিছিলে বুলি ক'লে প্ৰিন্সিপাল সো প্ৰিন্সিপাল টু অবজেক্ট আৰু হিম টু অবজেক্ট কিন্তু এই প্ৰিন্সিপালটো লৈ আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব নোৱাৰো কাৰণ কিয় কাৰণ এই প্ৰিন্সিপালটো হ'ল এটা ফ্ৰেক্টিটিভ অবজেক্ট সো আমি ইয়াক যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিম আমি বাক্যটো লিখিম যে হিটো আহিব হিমটো হৈ আহিব হি তাৰপিছত পাস্ট টেন্স হোৱাৰ কাৰণে হি ওয়াজ তাৰপিছত এপইন্টৰ পাস্ট পাৰ্টিসিপল ফৰ্ম এপইন্টেড হি ওয়াজ এপইন্টেড প্ৰিন্সিপাল he was appointed principal in our college by government আমি এনে ধৰণে কৰিব লাগে সো নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো হ'ল দে মেক হিম চেয়াৰম্যান অফ দ্য কমিটিখনৰ চেয়াৰম্যান বনালে কি বনালে চেয়াৰম্যান বনালে এটো ফ্ৰেক্টিটিভ অবজেক্ট আৰু কাক বনালে আমি তেখেতক বনালে সো আমি তেখেতটো লৈ আমি পেসিভ ভয়েস কৰিম তেতিয়া আমি হিমটো যেতিয়া সাবজেক্টলৈ আনিম হি তাৰপিছত সব মেক মিন্স প্ৰেজেন্ট টেন্স হি ইজ তেতিয়া আমি ইউজ কৰিম মেকৰ পাস্ট পাৰ্টিসিপল ফৰ্ম হি ইজ মেড কি বনালে চেয়াৰম্যান হি ইজ মেড চেয়াৰম্যান হি ইজ মেড চেয়াৰম্যান কোৰ বনালে of the committee তাৰপিছত by কোন by them so আমি কম যে by them so আমি বাক্যটো কলো যে he is made chairman of the committee by them এতিয়া চাও আমি 3 নম্বৰ এক্সাম্পলটো কি কৈছে govt had appointed him inspector in this আউটপোস্ট গভৰ্নমেণ্টে তেখেতক এই আউটপোস্টত ইন্সপেক্টৰ হিচাপে এপইন্টমেন্ট কৰিছিল সো কাক কৰিছিল তেখেতক কি কৰিছিল ইন্সপেক্টৰ সো আমি তেখেতক যেটো অবজেক্ট হেতু লৈ ভয়েস চেঞ্জ কৰিম সো হিমটো আমি সাবজেক্ট কৰি লিখিম যে হি had appointed সো পাস্ট পারফেক্ট হোৱাৰ কাৰণে আমি had been ইউজ কৰিম সো he had been appointed লিখিম he had been appointed তাৰপিছত চাওক he had been appointed কি এপইন্ট কৰিছিলে appointed inspector in this household inspector in this outpost by কোনে কৰিছিলে by গভৰ্নমেণ্টে কৰিছিলে সো আমি বাক্যটো কম যে he had been appointed inspector in this outpost by govt বা by government আমি এনে ধৰণে লিখিব পাৰো